হেল্ল' এভৰিৱান, কোনোমতে মোৰ ভাগ্যত বাৰ্থডে পাৰ্টিটো মিলিল দেই। আপোনালোকৰ পিছে পেণ্ডিং থাকিল। ক'ত যাম ক'ত নাযাম বুলি ভাবি ওচৰতে থকা মিচিং কিটচেনলৈকে গ'লোঁ। সময় বহুত দেৰি হৈ গ'ল ৰাতি, সেইকাৰণে বহুত দিনৰ পৰা মিচিং কিটচেনত যাম বুলি ভাবি আছিলোঁ। তাতে গুচি গ'লোঁ। ধুনীয়া পৰিৱেশ এটা, সকলো খুৱাই খাই আছে, আহি আছে, যোৱা গৈ আছে। আৰু মিষ্টাৰে মোক সুধিলে কি খাবা, মই ডাইৰেক্ট ক'লোঁ পৰ্ক। মইতো পৰ্ক লাভাৰ। এইফালে সন্মুখত আহিল জলফাই আচাৰ আৰু শুকান মাছৰ চাটনি এটা। খানা অৰ্ডাৰ দি আহে মানে আমি ৱেইট কৰি আছোঁ, দুইটা বহি ইফালে খুৱাই খাই আছে আৰু মোৰ লোভটো লাগি আছে, পেক প্ৰডাক্ট চেকুৱে কৰি আছে। মিষ্টাৰে ডিচাইড কৰিলে বোলে আজি বইল আইটেম খাওঁ। ঠিক আছে দিয়া। তাৰপিছত ফাইনেলি খানা আহি গ'ল। কি ধুনীয়াকৈ দিছে চাওকচোন, কাঁহৰ কাঁহী, কাঁহৰ বাতি, ৱাও, এটা ঘৰুৱা ধুনীয়া পৰিৱেশ। কাঁহৰ গিলাচত পানী। এইফালে আহিলে বেম্বো শ্বুটৰ লগত পৰ্ক আৰু এইফালে খৰিকা পৰ্ক। মিষ্টাৰে ক'লে যে বইলৰ আইটেম কেইবাধৰণৰ আছিলে, যেনে ঔটেঙা বইল আৰু লাই শাকৰ লগত বইল। মই কৈছিলোঁ যে ঔটেঙাৰ লগত খাওঁ। মিষ্টাৰে ক'লে নহয়, বেম্বো শ্বুটৰ লগত খাওঁ। মই বোলো ঠিক আছে তেনেহ'লে। এইবিলাক বিভিন্ন ধৰণৰ আইটেম, মাটিমাহ, খাৰ, আলু পিটিকা, আলু ভাজি আৰু কিবা দালি, অন্যান্য মানে। ইমান বেছি সৰহ দিছে, খাব পাৰিম নে নোৱাৰিম তাৰো ঠিক নাই। পিছফালৰ দাদাজনে চাই আছে, মোৰ আকৌ লাজেই লাগি গৈছে। লাজমান কাটি কৰি মোবাইলটো ল'লোঁ অন কৰি। মুখত আগতীয়াকৈ দিলোঁৱেই নহয় গাহৰি এডোখৰ। লোভটোৱেহে জানিছে, দেখিলেই খাওঁ লাগি আছে। টেষ্টি আছে কিন্তু। এইবুলি বোলো বেম্বো শ্বুটৰ লগত পৰ্ক এডোখৰ খাই চাওঁ। ফাৰ্ষ্ট খালোঁ, কেনেকুৱানো লাগে দেখিছেনে, ইমান বেছি ছফ্ট, ৱাও কি টেষ্টি, য়াম্মি। মিষ্টাৰে সুধিছে কেনে, মই বোলো মজা টেষ্ট। আপোনালোকৰ বাৰু লোভ লাগিছেনে? মোৰ কিন্তু এতিয়াও লোভ লাগিছে দেই। ফেনকেইখন ইমান স্পীড চলি আছে, ইফালে চুলিকেইডালে বৰ অশান্তি কৰি আছে। বাৰে গুচি আহে চাইড কৰি। আৰু এটা শাক ভাজিও দিছিলে জানেনে, কিবা মইচা শাক নেকি, মইচা শাক আলু তেনেকৈ। শাকটো খাই বৰ বেছি ভাল লাগিলে, মানে একদম মছলা পাতি নাইকিয়া, একদম ধুনীয়া নৰ্মেল খানা আৰু। অৱশ্যে তেনেকুৱা খানাই ভাল লাগে নহয়নে খাই। মিষ্টাৰে কোনোপধ্যে পাৰ্টি নিদিয়ে। মই বোলো মইতো কম বস্তু নহয়, মই আৰু মানি ল'মনে। মই কৈছোঁ নাই, মই খাম বুলি কৈছোঁ খামেই, যাম বুলি কৈছোঁ যামেই, খুৱাব লাগিব কৈছোঁ খুৱাব লাগিবই। শেষত একদম বাধ্য হ'ল, ব'লা লৈ যাওঁ। লৈ গ'ল আৰু মিচিং কিটচেনতে। খানাও বৰ ধুনীয়া, পৰিৱেশো ইমান ধুনীয়া আৰু ইমান বেছি ডিচিপ্লিন জানেনে। আৰু ব্যৱহাৰবোৰ বহুত ভাল। বাৰে আহি সুধি আছে, খাবলৈ ষ্টাৰ্ট কৰাই নাই, 2 গহৰমান খাইছোঁহে, কি লাগিব কি নিম সুধিলে। কি হাততে এটা জলকীয়াও লৈ লৈছোঁ। মই আকৌ জ্বলা অকণ নহ'লে নহ'বই, সেইকাৰণে জ্বলা একচুৱেলি শ্লাইড হৈছে, কিন্তু হ'লেও মোক এটা লাগেই, সেইকাৰণে জলকীয়া এটাও লৈ লৈছোঁ। আৰু বাৰে আহিতো এয়া বাইদেউ দাদাকেইজনে সুধি আছে কি দিম কি লাগিব। তাৰপিছতে মিষ্টাৰে কৈছিলে কি ঘৰতে ফ্ৰাইড ৰাইচ আৰু বিৰিয়ানী আনি দিওঁ, তাকে খোৱা। মই মানিম, কিমান দিনৰ পৰা এই পাৰ্টিৰ কাৰণে মই ৱেইট কৰি আছিলোঁ। 2 দিন আগৰ পৰা ভাতেই খোৱা নাই খাম বুলি। আজি বোলো বেয়া ডকচি দিম, ক'বলৈহে নোৱাৰোঁগৈ। হ'লেও জোখতকৈ বেছিয়ে খাইছোঁ, পেট পূৰা ফুল কৰি খাইছোঁ। মিষ্টাৰে সুধিছে আৰু কিবা লাগিব? লাগিব, ভকুৱা মাছৰ বইল খাম নহয়। কৈছে যে এতিয়াই অৰ্ডাৰ দিব লাগিব যদি খোৱা। ময়ো আৰু এনেই ধেমালিকৈ কৈছোঁ, ক'তনো পাৰিম ইমান দেৰি খাব। ইমান বেছি বস্তু দিছে, কিমান ছফ্ট হৈছেনে গাহৰি পিচ। খাবলৈ কিন্তু বিৰাট টেষ্টি দেই, মোৰ লোভ লাগি গৈছে এতিয়াও।
তাৰপিছতে মানুহো ইমান ভিৰ নাই, মানে ভিৰ মানে কি আৰু পূৰা একদম হিচাপত আৰু আহিছে গৈ আছে খুৱাই খাই আছে, সেইটো ছিষ্টেম। মোক আকৌ সুধিছেহি কিবা লাগিব নেকি, মই বোলো খাই লওঁ নেকি এইখিনি, খতম হোৱাই নাই চাওকচোন, কেনেকৈ লওঁ বাৰু ইমান। প্ৰতিটোৰে টেষ্ট খতমেই হোৱাগৈ নাই। শেষত জানেনে ক্ষীৰ অকণমানো দিছিলে, ইমান বেছি টেষ্টি। ক্ষীৰটো মই এনেও খাই ভালেই পাওঁ, ইমান টেষ্টি। পেটটোতো পূৰা ফুল নহৈ নোযোৱা হ'লে মই আৰু এবাটি ক্ষীৰ খালোঁহেঁতেন খুজি। টেষ্টি টেষ্টি। মিষ্টাৰে কৈছে দালিখিনি কি টেষ্টি দেখিছা, বইল যদিও বোলে খাব লগা দালি হৈছে। মই বোলো অঁ হয় নেকি, মই হেনো দালি বনালে বোলে দালিকেইটা মুখ মেলি থাকে। কি কথা কয় চাওকচোন বাৰু, আজি টেষ্টি দালি পালে কাৰণে মোৰ দালিকেইটাই বোলে মুখ মেলি থাকে। ইমান এটা মিছা কথা কৈ দিছে। এনেদৰে মানে থুপথুপীয়াকৈ দালি বনালে মিষ্টাৰে বেয়া পায়, সেইকাৰণে মই থুপথুপীয়াকৈ নবনাওঁ, মানে খাব লগা ধৰণে বনাওঁ আৰু খাব পৰাকৈ। হ'লেও আজি বিৰাট টেষ্টি দালি পালোঁতো, সেইকাৰণে মোৰটো বোলে বেয়া, অন্তৰত দুখ লাগি গ'ল ঐ। এতিয়া লৈ খাই আছোঁ পূৰা, ইমান বেছি সৰহ দিছে নহয়, ক'তনো ইমান খাব পাৰিম, সকলো থাকিয়ে যাব। হ'লেও দিয়কচোন, বাহিৰত খোৱা লোভটোৱে বহুত নহয়নে, চখ মানে এটা মনৰ। আৰু সদায়নো নিজে কিমান ৰান্ধি বাঢ়ি খাম। আপোনালোকৰ তেনেকুৱা লাগেনে কেতিয়াবা বেলেগে বনোৱা বেলেগে ৰন্ধা খাবলৈ? মোৰ কিন্তু মাজে সময়ে বিৰাট মন যায় বেলেগে বনোৱা খাবলৈ। আৰু মোৰতো বাহিৰা খাদ্য পালে একোৱেই নালাগে। বাহিৰা খাদ্য এতিয়াতো বহুত মানে নোখোৱাটো ভাল বুলি ভাবোঁ যদিও মনে নামানে অ'। এতিয়া খাই মেলি হৈ গ'ল, দুইটা ঘৰা ঘৰি যাওঁ, দেখিলেনে এইফালে পেকিং কৰিও ল'লোঁ, খাবলৈও লাগে মানে পেকিঙো। লোভটো যে নক'ব আৰু। এতিয়া ঘৰা ঘৰি যাওঁ আৰু, ৰাতি বহুত হৈ গ'ল। এইখনেই আছিল মিচিং কিটচেন। অ'কে বাই বাই।